এইফালে চাওকচোন বাৰু ধুনীয়াকৈ মই মাংস ভাজি আছোঁ দেই। আজি মাংসখিনি অলপ সৰহকৈ দেখিছে নহয় ৰাইজসকল। আজি সৰু সুৰাকৈ আমাৰ এটি পাৰ্টি চলিছে আৰু বিহু বুলি। ওচৰৰ বাইদেউহঁতক দাদাহঁতক মাতিছোঁ। মই এয়া মাংস বনাই আছোঁ দেই। কেনেদৰে কি কৰা হয় আপোনালোকক দেখাম বাৰু দেই। আহিব আৰু অলপ পাছত মই এতিয়া মাংস বনাই আছোঁ আৰু দেই। সকলোৱে মিলি জুলি। লগতে ওলাব কিবা কিবি আৰু। ধুনীয়াকৈ থোৱা আছে ইয়াত সাজ আৰু মাংসৰ লগত ধুনীয়াকৈ আমি খাম আৰু দেই। এনেদৰে মই টেমাত ভৰাই থৈ